নমস্কাৰ মই ৰুৱাত দেখছলে পুনৰবাৰ স্বাগতম জনাইছো নতুন এটা বিষয়লৈ আজি ভিডিঅটো আগবঢ়াইছো যদি ভিডিঅটো ভাল পায় তেতিয়াহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅসমূহ পাই থাকিব বিচাৰে তেতিয়াহলে ৰুৱাত দেখ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদমে নাপাহৰিব তেতিয়াহলে আৰম্ভ কৰো ভিডিঅটো আহক নতুন ইউটিউবাৰ সকলৰ অসুবিধা এটা আহি পৰে এয়া হৈছে ফোনতে অসমীয়া আখৰৰ ফন্ট চেঞ্জ কৰিবলৈ অসুবিধা হয় আৰু এই উপলক্ষে অসুবিধাৰ্থে আজি মই অসমীয়া আখৰ কেনেকৈ ফোনতে চেঞ্জ কৰিব পাৰি তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিছোঁ প্ৰথমে আপোনালোকে যাব গুগলত গৈ আপুনি ইকুছে টাইপ কৰিব ইকুছে.org বা ইকুছে মাৰিলে হৈ যাব তাত গৈ ক্লিক কৰিব সেইটো আচলতে বাংলা ফন্ট হয় আৰু সেইটো অসমীয়া আখৰৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি চেঞ্জ কৰিব পাৰি চাওক ইকুছে মৰাৰ পাছত এনেকুৱা এটা ফেজ আহি যাব তাৰপিছত আপুনি হোম স্ক্ৰীনত গৈ জুম কৰি চাব তাত 5 নম্বৰটোত আছে ইউনিকড বাংলা ফন্ট এই বাংলা ফন্টত ক্লিক কৰিব বাংলা ফন্টটোত ইউনিকড বাংলা ফন্টটোত ক্লিক কৰিলে আহি যাব আমাৰ প্ৰিভিউ এণ্ড ডাউনলোড বুলি অপশ্যন এটা আহি যাব কিনাৰত আপুনি দেখা যাব মই দেখুৱাই আছোঁ এয়া ইউনিকড ফন্ট বাংলা প্ৰিভিউ এণ্ড ডাউনলোড আৰু এতিয়া প্ৰিভিউ এণ্ড ডাউনলোডত ক্লিক কৰিব প্ৰিভিউ এণ্ড ডাউনলোডত ক্লিক কৰাৰ পাছত এনেকুৱা এটা স্ক্ৰীন আহি যাব ইয়াত আপুনি চাব ক্লিক হিয়াৰ বুলি প্ৰিভিউ এণ্ড ডাউনলোড ক্লিক হিয়াৰ এই গোটেইখিনি আপুনি ডাউনলোড কৰি চাব পাৰে ডাউনলোড কৰিব পাৰিব মোৰ যিহেতু ডাউনলোড কৰা আছে মই দেখুৱাই আছোঁ ডাউনলোড কেনেকৈ কৰিব তাত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেকুৱা এটা আহিব আখৰটো ফন্টটো কেনেকুৱা হয় সেইটো দেখুওৱা হৈ যায় তাৰপিছত ইয়াত ক্লিক হিয়াৰ বুলি আৰু এটা আছে তাত ডাউনলোড কৰি দিব ক্লিক হিয়াৰ কৰি টিপি দিব তাত ডাউনলোড কৰিব মোৰ ডাউনলোড অলৰেডি কৰা আছে গতিকে মই ডাউনলোড নকৰোঁ এইখিনি কৰাৰ পাছত গোটেইখিনি আপুনি ডাউনলোড কৰি ল'ব পাৰিব গোটেইখিনি ডাউনলোড কৰাৰ পাছত আপুনি কি কৰিব লাগিব মই সেইটো দেখুৱাই আছোঁ সেয়া চাওক বেলেগ এটা মই কৈ দেখুৱাইছোঁ এতিয়া আমি বেক কৰিম বেক কৰাৰ পাছত আপুনি প্ৰথমে ফাইল মেনেজাৰত যাব ফাইল মেনেজাৰত গৈ ডাউনলোডত যাব ডাউনলোডত যোৱাৰ পাছত তাত TTF বুলি যোনবোৰ আছে শেষত ডাউনলোডত সেইখিনিক আপুনি গোটেইখিনি চিলেক্ট কৰি ল'ব চিলেক্ট কৰি হয় কপি নহ'লে মুভ কৰিব আপুনি ডাইৰেক্ট কপি বা মুভ কৰিব পাৰে কপি কৰিলেও হ'ব বা মুভ কৰিলেও হ'ব কিছুমানত কপি অপশ্যনটো নাহিব পাৰে গতিকে মুভ কৰি ল'ব পাৰিব যোনবোৰ নেমৰ শেষত TTF আছে সেইখিনিয়ে হৈছে একেই এইখিনিয়ে হৈছে ফন্টবোৰ তাৰপিছত গৈ আপুনি ইণ্টাৰনেল মেমৰিত গৈ বা পিকচাৰ আৰ্ট য'ত আছে তাত গৈ আপুনি পেষ্ট কৰি দিব কিছুমানত ফন্ট বুলি নোলায় প্ৰথমতে অকল পিকচাৰ আৰ্ট বুলি ওলায় পিকচাৰ আৰ্টত সোমাই গৈ আপুনি তাত পেষ্ট কৰি দিব মই যিহেতু এইটোত অকল পিকচাৰ আৰ্টত কেনেকৈ চেঞ্জ কৰিব পাৰি সেইটো ক'বলৈ গৈছোঁ পিকচাৰ আৰ্টত গৈ আপুনি তাত পেষ্ট কৰি দিয়াৰ পাছত বেক কৰি পিকচাৰ আৰ্টত যাওক মই পিকচাৰ আৰ্টত যাব পাৰিব মই এতিয়া পিকচাৰ আৰ্টত গৈ দেখুৱাইছোঁ পিকচাৰ আৰ্টত গৈ আপুনি যিকোনো ফটোকপি চিলেক্ট কৰি চাব পাৰে কেনেকৈ ফন্টটো চেঞ্জ কৰিব পাৰে ফন্টটো কেনেকৈ চেঞ্জ কৰিব পাৰে মই দেখুৱাই আছোঁ ব্লেংক পেজ এখন লৈছোঁ মই তাত গৈ আপুনি টেক্সত যাব টেক্সত গৈ অসমীয়া কৰি লৈছোঁ অসমীয়া কৰি এনেকৈ লিখি চাব লিখি চোৱাৰ পাছত আপুনি এই প্লাছ চিনটো দেখিছে প্লাছ চিনত যাব প্লাছ চিনত গৈ এনেকৈ মাই ফন্ট বুলি অপশ্যন এটা আহিব মাই ফন্টত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এনেকৈ আহি যাব গোটেইখিনি যিকেইটা ডাউনলোড কৰিছে আৰু ডাউনলোড কৰি পেজ যিখিনি কৰিছে তো এনেকুৱাকৈ বনাব পাৰিব চাওক এইটো ধুনীয়া ৱেবছাইট হয় সেইটোৰ পৰা ডাউনলোড কৰি অসমীয়া পিকচাৰ আৰ্ট এপটো লাগিবই অসমীয়াত
ফন্টটো চেঞ্জ কৰিবলৈ হ'লে বিশেষকৈ থাম্বনেইলত লিখিবলৈ অসুবিধা হ'ব। সেই সুবিধাৰ্থে মই এই ভিডিঅ'টো বনাইছোঁ। থাম্বনেইল বনাব পাৰিব আপুনি সেইটোৰ পৰা চেষ্টা কৰি চাব পাৰে আপুনি। ধন্যবাদ ভিডিঅ'টো চাওক।